এইবাৰ ময়ূৰী আহিলে পৰীখন ভালকৈ দেখুৱাব লাগিব। এইবোৰ ঘটনা ঘটি আছে, বিচাৰিব লাগিব। বেছি ফাষ্ট হ'ল নেকি? নাই ঠিক আছে। Rolling. Action. Cut. अच्छा next राजिका ट्रेनिंग है राजिका कुमार बोलो एक कल बजाओ बता तो जे मैं आता फोन से बात कर बोल ना जाओ दे रोलिंग एक्शन कट अच्छा राजिका धुरिया ना राजिका আহিলা আপোনাৰ সবে মা বুলি ক'লে আপুনি ক'ত গৈছিল रोलिंग एक्शन सॉरी ये सब पुलो तो बोला हम काट मार दिया लो पादो रोलिंग एक्शन কোনে গৈছিলি অথনিৰ পৰা ঘৰৰ মানুহবিলাকক বিচাৰি আছো। কথা কেইটামান আছিলো তোৰ লগত। मूल कोठा सिमा কাটো পাইছো এতিয়া নেক্সট মাষ্টাৰ আছে বাইকত তহঁতে টনে ভালদৰে গুৰুত্ব দিব পাৰিবি रोलिंग एक्शन এনেকৈ ঠিক আছে মই ধৰিছিলো मैं मार कोना सुन रोलिंग एक्शन मार कोना सुन চা এনেকৈ ঘৰখনত জোৰকৈ বান্ধি ৰাখি रोलिंग एक्शन मार कोना सुन চা এনেকৈ ঘৰখনত সকলোকে জোৰকৈ বান্ধি ৰাখিলে কোনো সুখী হ'ব নোৱাৰে। তহঁতি কি বিচাৰ সেইটোৱে কথা সেইটোহে প্ৰধান কথা আৰু তহঁতৰ কাটো পাইছে না এতিয়া আপোনাক ক'লে দেই मार कोना सुन আচলতে ঘৰখনত বান্ধি रोलिंग एक्शन मार कोना सुन আচলতে ঘৰখনত মানুহবিলাকক জোৰ জবৰদস্তি বান্ধি ৰাখিলে কোনো সুখী হ'ব নোৱাৰে। তহঁতি কি বিচাৰ সেইটোহে মূল কথা আৰু তহঁতৰ সুখতে মোৰ मोरी एक्सीडेंट हुई এক্সিডেণ্ট কেতিয়া কাটো পাইছে না এতিয়া বা এনেকে আছে চেঞ্জ হ'ল তাৰপিছত আপুনি এতিয়া প্ৰতিকাৰ বিচাৰিব লাগিব বুলি কয় जाओ रोलिंग एक्शन এইবাৰ ময়ূৰী আহিলে পৰীখন দেখুৱাব লাগিব। এইবোৰ সৰু সুৰা ঘটনা ঘটি আছে, বিচাৰিব লাগিব।
Rolling. Action. Accident? এক্সিডেণ্ট কেনেকৈ কেতিয়া তহঁতে হস্পিটেলত যাবলৈ ইয়াত কি কৰিছ? তহঁতি হস্পিটেললৈ যাবলৈ আহি ইয়াত কি কৰিছ বেছি ডাঙৰ বেছি চিৰিয়াছ নহয়তো নাই কিবা ডাঙৰ ঘটনা হ'লেতো তহঁতে হস্পিটেলত কিবা ডাঙৰ ঘটনা হোৱা নাই তহঁতি হস্পিটেললৈ যাব বুলি বাছ এই চেণ্ডিংটো অকণমান টাইম লৈ ৰখচোন নাই নাই কিবা ডাঙৰ ঘটনা ডাঙৰ ঘটনা বুলি তহঁতি হস্পিটেলতে থাকিলে জানাই কি Rolling. Action. এক্সিডেণ্ট কেনেকৈ কেতিয়া কেতিয়া তহঁতে হস্পিটেললৈ তহঁতি হস্পিটেললৈ যাবলৈ এৰি ইয়াত কি কৰিছ বেছি চিৰিয়াছ হোৱা নাইতো নিজকে বুজি পাইছে নাই কিবা ডাঙৰ ঘটনা হ'লেতো তহঁতে হস্পিটেললৈ কিবা ডাঙৰ ঘটনা হোৱালে তহঁতিতো হস্পিটেলতে থাকিলেহেঁতেন প্ৰশ্ন আজি বাতৰি কাকত পঢ়িব পোৱা নাই ৰচনা আজি বাতৰি কাকতখন মই পঢ়িবলৈ পোৱা নাই ৰাজনাথৰ লগতে ৰাজনাথৰ হাততে আছে চাগে এইবাৰ মুভি আহিলে মুভিখন এবাৰ ভালদৰে দেখাই আহিব। ময়ূৰী আহিলে বৰ্ণিখন ভালকৈ দেখুৱাব লাগিব কিয় জানো সৰু সুৰা এনেকৈ ঘটনা কিয় জানো এই সৰু সুৰা ঘটনাবোৰ এনেকৈ হৈ আছে প্ৰতিকাৰ বিচাৰিব লাগিব বিচাৰিব লাগিব কাটো পাইছ বা হৈছে ঠিকে আছে নে বাৰু ঠিক আছে Rolling. কিছুমান কথা আছে তোৰ লগত মোৰো কথা আছে মোৰো কথা আছে বা তাৰপিছত তেওঁ তোৰ কথা পাছত কবি প্ৰথমে মোৰ কথা শুন একো কোৱা নাই কেনেকৈ কওঁ কি কওঁ সেইটো চিন্তা কৰি আছিলে ঠিকে আছে দে বহুত ভাবিলোঁ অৱশেষত বুজিলোঁ যি হয় ভালৰ বাবে হয় মা মা তাৰপিছত তেওঁ কৈ আছে আঁতৰ এটা থাকিলে সকলো পলিটিক কৰিব পৰিয়ালৰ মূল্য ৰাঘৱ আৰু বীণা বুজিব পৰিয়াল এটাত জ্যেষ্ঠজনৰ মূল্য মা শুনাচোন মা শুনাচোন তাৰপিছত মায়ে লাহেকৈ আপুনি কাটো অসপা আহিছিলে নাই এতিয়া উঠিলে তলৰ পৰা উঠি দিলে চব উঠি পেলাই কৈছে এক্সিডেণ্ট কেনেকৈ কেতিয়া আপুনি একো কোৱা নাই তাৰপিছত তেওঁ কৈছে তহঁতে হস্পিটেলত যাব এৰি ইয়াত কি কৰিছ বেছি ডাঙৰটো হোৱা নাই এক্সিডেণ্ট আপুনি একো কোৱা নাই কৰোঁ কি নকৰোঁ তেনেকৈ আছে তাৰপিছত তেওঁ কৈছে নাই নাই কিবা ডাঙৰ ঘটনা হ'লেতো হস্পিটেলত থাকিলেই হয় সেইটো কাৰণে ঔষধ গুচি যাওক আপুনি তাৰপিছত তেওঁ কৈছে তইচোন আজি বাতৰি কাকতখন যেন পোৱা নাই নহয় ৰাজনাথৰ ৰুমতে আছে চাগে তাৰপিছত আৰু তেওঁ কৈছে এইবাৰ মুভি আহিলে পুৰণিখন এবাৰ ভালদৰে দেখাব লাগিব কিয়নো সৰু সুৰা ঘটনাবোৰ ঘটি থাকে প্ৰতিকাৰ বিচাৰিব লাগিব তাৰপিছত তেওঁ লাহেকৈ চব গুচি গৈছে ফোনটোলৈ গুচি আহক কাটো ক